আই ঐ ছোৱালীজনী ক'ত গ'লগে জানো দিনৰ দিনটো তলত ঘূৰি ফুৰে কঁকালটো বিষাইছে ক'ত গ'লগে এজনী হেৰ অ মা মা ঐ মোৰ চকাই আছে কালে মা মই স্কুল যাওঁ আজি বা স্কুল যামান লাগে তথ কিন্তু কিয় মই দেখোন বহুত দিন স্কুল যোৱা নাই এই স্কুললে গ'লো কি কৰিবিগে তই এনে তাই মিনিষ্টাৰজনী হ'বগে হু ঘৰ মা মই যামেই একো যাব নালাগে মা যামেই মই তোক এবাৰ লাগে বুলি কৈছিল নাই মা যাম ঐ এই চাৰিটা ক'ত গ'ল মা এই চাৰিটা কলৈ যাওঁ তই কলৈ যাওঁ তই কলৈ যাওঁ কলৈ যাওঁ কাম কৰ ৰশ্মি অ পৰিণীতা আহা ভিতৰলৈ আহা বহুত দিনত আহিছা বহাহি একো নহয় বহা তুমি জানানে স্কুলত যে 1 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব কি 1 তাৰিখৰ পৰা পৰীক্ষা মোৰ এতিয়া কি হ'ব মোক মায়ে যাবলৈ নিদিয়ে তুমি চিন্তা নকৰিবা বাইদেউহেত আছে নহয় তোমাক সহায় কৰিবলৈ তুমি ইমান কেদিন স্কুল কিয় ক্ষতি কৰিছা মোক মায়ে যাবলৈ দিয়া নাছিলে তুমি ইমান কেদিন স্কুল ক্ষতি কৰাৰ বাবে দৰখাস্ত আৰু জৰিমনা ভৰিব লাগিব তুমি জানানে আও মই ঘৰ আহিব দিছিল নাই হাৰি আছে আৰু তই কোনো খুৰী মই এই লগৰ ছোৱালী হ'ব যা তই লগৰ ছোৱালী চিলাব নালাগে যা স্কুল যা কিন্তু খুৰী মই তাই কথা একো কথা ক'ব নালাগে তাই যেবাৰ ঘৰতে থাকিব যা ঐ বুৱাৰী কি হ'ল মা কি ভোক আহিছ একো নাই ভোক মা মই শুনা নাই আৰু ঘৰ নীতি নাম পাহৰিলি মই পাহৰিছো আৰু আমাৰ ঘৰলৈ কোন আহিছিলে এই ভকৰ লগৰ ছোৱালীজনী আহিছিলে ইমান লগৰ ছোৱালী আহি থাকে না আৰু ছোৱালীক কাম বন এষাৰ শিকাবি দিনটো তলত ঘূৰি ফুৰিব কথাবোৰ মই শুনিম আৰু কি কেঁচা মাছে সেইবোৰ পকাই আছ ছোৱালীক চাহ কাম বনাব লগাগে যা আৰু এই ঘৰলৈ গ'লে নাকটো খাব ছোৱালী এই ছোৱালী ক'ত গ'লগে জানো আকৌ ছোৱালী মা কোৱা তোৰ ঘৰ আহিব দিছিল নাই মই হাৰি আছে এইবোৰ ঘৰ হাৰিছ যা এতিয়া চাহ কাপ বনাগে ছোৱালী তোৰ চাহ বনাই হ'ল আইতা বহা ডাঙৰ কেনেকে চাহ দিবগে নাজানো এইবোৰ চাহ বনাইছ ৰাতিপুৱা কি পঢ়াইছিলি তোক কৰি থাকো আৰু ছোৱালী চাহ তাহ বনাব নাজানে ছোৱালীক চাহ বনাবলৈ নিশিকালি গোটেই চেনী দি দিছে চাইবেদিছ কৰা মাৰিব যি হ'ল হ'ল আৰু মই ফুলেশ্বৰীহঁতৰ ঘৰৰ পৰা আহোঁগে এজনী কামলৈ লৈ যা চাহ বনাইছো আইতাই মোকে আকৌ বেট পাত কৰি আইতাই মোক মা মোৰ ভয় লাগিছে বাইদেউ আহিলে আহিলো ৰশ্মিক দেখা নাই যে তাই নাই অহা নি বাইদেউ তাইক মাকে আজিৰ পৰা স্কুললৈ আহিব নিদিয়ে হয় নি কিয় আহিব দিয়া নাইনো বাইদেউ তাইক মাকে তাইৰ হাতেৰে ঘৰুৱা কাম কাজ কৰাইছে মই তাইক মাতিবলৈ গৈছিলো কিন্তু মোক হয় নেকি তুমি তাইৰ ঘৰটো চিনি পোৱা নহয় তেনেহলে তাই ঘৰলে মোক লৈ যাব পাৰিবানে ব'লা তেন্তে বাইদেউ এই বাটটোৱেদি গৈ সেই গলিটোত সোমাবগৈ লাগিব ঠিক আছে ব'লা বাইদেউ বাইদেউ ৰশ্মি তুমি ইমান দিন স্কুল যোৱা নাই যে বাইদেউ মানে মই যাব আজিবা স্কুল নাযায় কিন্তু কিয় যাব দিয়া নাই আইতা আপুনি আমাৰ ঘৰত অতি যাবা কোনো পঢ়া নাই তাই কি পঢ়ি মিনিষ্টাৰজনী বনিব আইতা আচলতে আপুনি কথাটো বুজি পোৱা নাই কি বুজি পোৱা নাই মই মানে আপুনি মোৰ কথাটো শুনি লওক কচোন তুই কি কথা ক মানে আপুনি নাজানে নি 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে 6 পৰা 14 বছৰৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে যে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব লাগে
মই নাজানিছিলো কিন্তু এটা কথা নহয় লাও যিমানেই ডাঙৰ হওক সদায় পাতৰ তলত আইতা আজিকালি তেনেকুৱা হৈ থকা নাই আজিকালি ল'ৰাৰ লগতে ছোৱালীও পঢ়িব পাৰে দেখিছে নাই হিমা দাস আকৌ লাভলীনা এইবোৰে কিমান ভাল ভাল কাম কৰিছে তাহাঁতক পঢ়াইহে পাৰিছে আমাৰ এজনীয়ে নোৱাৰে কেলে নোৱাৰিব আইতা তাইও পঢ়া শুনাত বৰ চোকা আজি ৰশ্মিহঁতৰ আইতাই চব চেঞ্জ কৰিলে কি চেষ্টা কৰিলো হা কি চেষ্টা কৰিলো আৰু তালে মোক বুই বুইটা কৈ আছ কি বুই দেখিলি তাই মোক আইতা মই আপোনাক নাই কোৱা নহয় নাই কোৱা মোক নাই কোৱা হ'ব আইতা আৰু আপুনি যে খৰচৰ কথা কৈছে আজিকালি দেখোন চৰকাৰে সকলোবোৰ সুবিধা দিছে বিনামূলীয়া কিতাপ পত্ৰ দিছে ইউনিফৰ্ম দিছে লগতে দুপৰীয়া আহাৰৰ লগতে বিশুদ্ধ খোৱা পানীও দেখোন যোগান ধৰিছে হয় নি মই গমেই পোৱা নাছিলো এতিয়া কথাবোৰ বুজি পালেনে পাইছো আইতা মা বুজি পালানে এতিয়া পাইছো মাজনী পাইছো তেনেহলে কাইলৈৰ পৰা এই বিদ্যালয়লৈ পঠিয়াই দিব কাইলৈ পৰা কি আজিৰ পৰাই যাব মোৰ ছোৱালী তেনেহলে আমি যাওঁ আহিলে যদি চাহ কাপ খাইছ নাই 9টা বাজিলে স্কুললৈ দেৰি হ'ব আমাৰ ঘৰত খাই যাবি চাহ কাপা নাই আইতা বেলেগ এদিনাখন সোমাম এতিয়া দেৰিয়ে হ'ব আমি যাওঁ হ'ব আইতা আশীৰ্বাদ দিয়া যা ৰশ্মি আহা আমি ৰাতিপুৱা মোক যি কল তাৰ কাৰণে মোক ক্ষমা কৰি দিবা দেই মাজনী খুৰী আপুনি মোক ক্ষমা খুজিব নালাগে নহয় আপুনি মোতকৈ ডাঙৰহে আৰু আপুনিও ক্ষমা কৰি দিব বাইদেউ কোনো কথা নাই এতিয়া আমি যাওঁ তই যাবা মোক বুই বুলি নকবি আকৌ হ'ব আইতা নমস্কাৰ আমি সকলোৱে বিদ্যালয়লৈ যাওঁ আৰু নিপুণ অসম গঢ়ি তোলো